নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বিজ্ঞান কিতাপৰ অৰ্থাৎ দশম শ্ৰেণীৰ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ সকলোৱে অংশগ্ৰহণ কৰিবা এতিয়া তোমালোকে চাই যাবা আজিৰ আমাৰ পাঠ হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন এতিয়া এই পাঠটোৰ আৰম্ভণিতে আমি তোমালোকক পাঠটোৰ লগত সংগতি ৰাখি ক'ব বিচাৰিছোঁ যে প্ৰতিফলননো কি এতিয়া প্ৰতিফলনৰ ডেফিনেশ্যনটো মই এই ধৰণে বৰ্ডত লিখি দিছোঁ তোমালোকে চাবাচোন এটা মাধ্যমৰ মাজেৰে যোৱা পোহৰ আন মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি অহাকে পোহৰৰ প্ৰতিফলন বোলে এতিয়া তোমালোকে নিশ্চয় গম পাইছা তোমালোকে কাষৰ চিত্ৰটোলৈ মন কৰিবা এইখন এখন এম ডেছ এখন সমতল দাপোন এম ডেছ সমতল দাপোনখনত এ এটা লক্ষ্যবস্তু এই লক্ষ্যবস্তুৰ পৰা যদি পোহৰ তোমাৰ এই দাপোনখনলৈ আহে দাপোনখনত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি গৈছে অৰ্থাৎ বায়ু মাধ্যমৰ পৰা আহিছে কাচ মাধ্যমত পৰিছে পুনৰ আকৌ বায়ু মাধ্যমলৈ উভতি গৈছে এই পৰিঘটনাটোক কোৱা হৈছে পোহৰৰ প্ৰতিফলন এতিয়া যিডাল ৰশ্মি আহিছিলে অৰ্থাৎ এৰ পৰা কলৈ আহিছিলে ও বিন্দুত আহি পৰিছে এ ও যিডাল ৰশ্মি সেইডাল ৰশ্মিকে কোৱা হৈছে আপতিত ৰশ্মি আৰু দাপোনখনত পৰি বি দিশেৰে অগ্ৰসৰ হৈছিলে এডাল ৰশ্মি অৰ্থাৎ ও বি প্ৰতিফলিত ৰশ্মি প্ৰতিফলনৰ পিছত যিডাল ৰশ্মি উভতি যায় সেইডাল ৰশ্মি হৈছে প্ৰতিফলিত ৰশ্মি আৰু দাপোনখনত যদি আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মধ্যভাগত আমি লম্ব অংকন কৰোঁ অৰ্থাৎ অ এন যিডাল লম্ব আছে সেইডালেই হৈছে অভিলম্ব এতিয়া তোমালোকে নিশ্চয় গম পাইছা দাপোনখনৰ কেনেধৰণে পোহৰৰ প্ৰতিফলন সংঘটিত হৈছে আৰু এয়া তোমালোকে নিজেও ঘৰতে কৰি চাব পাৰিবা এতিয়া এই প্ৰতিফলনৰ যি পৰিঘটনা সংঘটিত হয় ইয়াৰ দুটা নিৰ্দিষ্ট সূত্ৰ আছে এতিয়া তোমালোকে লক্ষ্য কৰিবা এ পৰা অ লৈ আহিছিলে অ'ৰ পৰা উভতি গৈ বি পালে মাজত অ এন এডাল অভিলম্ব এতিয়া এ অ এন এটা কোণ উৎপন্ন হৈছে অৰ্থাৎ আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত যিটো কোণ সৃষ্টি হৈছে সেইটো তোমালোকৰ এ অ এন এই কোণটোকে কোৱা হৈছে আপতন কোণ এ অ এন কোণটোকে কোৱা হৈছে আপতন কোণ আৰু যিটো প্ৰতিফলিত ৰশ্মি অ বি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব অ এন অভিলম্বৰ মাজত যিটো কোণ সৃষ্টি হৈছে অৰ্থাৎ কোণ বি অ এন এই কোণটোকে কোৱা হৈছে প্ৰতিফলন কোণ এতিয়া প্ৰতিফলনৰ সূত্ৰ অনুসৰি প্ৰথম সূত্ৰটোৱে আমি ক'ব পাৰোঁ যে যদি আমি এ অ এন আপতন কোণটোক আই বুলি ধৰি লওঁ আৰু বি অ এন প্ৰতিফলন কোণটোক আৰ বুলি কোৱা হয় তেতিয়া প্ৰতিফলনৰ প্ৰথম সূত্ৰ অনুসৰি আই ইজ ইকুৱেল আৰ কোণ আই ইজ ইকুৱেল কোণ আৰ অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান দ্বিতীয়তে আমি যিডাল ৰশ্মি তোমালোকে পাইছিলা আপতিত ৰশ্মি এ অ আপতিত ৰশ্মি অ বি প্ৰতিফলিত ৰশ্মি অ এন অভিলম্ব এই তিনিওডাল এখন নিৰ্দিষ্ট সমতলত থাকে অৰ্থাৎ এম ডেছ দাপোনখনৰ ওপৰতে ই আছে সেয়েহে আমি ক'ব পাৰোঁ যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে আৰু এই দুটাই হৈছে প্ৰতিফলনৰ মূল সূত্ৰ ইয়াৰ পিছত আমি উভতি আহিছোঁ প্ৰতিসৰণলৈ পাঠটোৰ মূল অংশতেই লিখা আছে প্ৰতিসৰণ এতিয়া প্ৰতিসৰণনো কি তোমালোকে ডেফিনেশ্যনটো লক্ষ্য কৰিবা পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন মাধ্যমত প্ৰৱেশ কৰোঁতে মাধ্যমৰ সন্ধিস্থলত পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন হয় এই পৰিঘটনাকে প্ৰতিসৰণ বুলি কোৱা হয় এতিয়া যদি আমি প্ৰতিসৰণৰ এই সূত্ৰটোক কেন্দ্ৰীভূত কৰি আমি কাষৰ চিত্ৰলৈ যাওঁ তেতিয়া তোমালোকে দেখিবা যে এয়া বায়ু মাধ্যম অৰ্থাৎ লঘু মাধ্যমৰ পৰা এডাল পোহৰ ৰশ্মি আহিছে এ অ আপতিত ৰশ্মি এটা ঘন মাধ্যমত পৰিছে ঘন মাধ্যমত পৰাৰ লগে লগে পোহৰ ৰশ্মিটোৰ দিশৰ কি হৈছে পৰিৱৰ্তন ঘটিছে পোহৰ সন্ধিস্থলত মাধ্যমৰ সন্ধিস্থল অৰ্থাৎ এয়া লঘু মাধ্যম আৰু এয়া ঘন মাধ্যম সন্ধিস্থল অ বিন্দু সন্ধিস্থলত পোহৰ ৰশ্মিডাল দিশৰ পৰিৱৰ্তন ঘটিছে অৰ্থাৎ যি বাটেৰে আহিছিলে লঘু মাধ্যমৰ পৰা
তেতিয়া অভিলম্বৰ নিচে কাষ চাপি অহা দেখা পোৱা গৈছে ঘন মাধ্যমত আকৌ যদি আমি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ যোৱা দেখুৱাব খোজো তেতিয়া দেখিবা যে ঘন মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি আছিল আৰু লঘু মাধ্যম পোৱাৰ লগে লগে অভিলম্বৰ পৰা আঁতৰি গ'ল অৰ্থাৎ মাধ্যমৰ সন্ধিস্থলত পোহৰৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন ঘটা এই প্ৰক্ৰিয়াকে কোৱা হৈছে প্ৰতিসৰণ এতিয়া এই প্ৰতিসৰণৰ নিৰ্দিষ্ট দুটা সূত্ৰ আছে যিদৰে আমি প্ৰতিফলনৰ নিৰ্দিষ্ট দুটা সূত্ৰ পাইছিলোঁ ঠিক ইয়াতো একেই আপতিত ৰশ্মি আৰু ইয়াত OB যিডাল আছে সেইডাল প্ৰতিসৰিত ৰশ্মি বুলি কোৱা হৈছে যেহেতু এয়া প্ৰতিসৰণ প্ৰক্ৰিয়া আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে সম্পূৰ্ণ প্ৰতিফলনৰ সৈতে একে মাত্ৰ ইয়াত প্ৰতিসৰিত ৰশ্মি কোৱা হয় OBক আৰু তাত প্ৰতিফলিত ৰশ্মি বুলি কোৱা হৈছিল আৰু দ্বিতীয়টো হৈছে sin I by sin R is equal mu অৰ্থাৎ আপতন কোণৰ sin আৰু প্ৰতিসৰণ কোণৰ sinৰ অনুপাত এটা ধ্ৰুৱক এই দুটাই হৈছে প্ৰতিসৰণৰ মূল সূত্ৰ ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অংশত লিপিবদ্ধ আছিলে যে অপৱৰ্তন এতিয়া অপৱৰ্তননো কি যেতিয়া পোহৰৰ গতিপথত ক্ষুদ্ৰ বস্তুৱে বাধা দিলে পোহৰ বেকা পথেৰে গতি কৰে ইয়াকে পোহৰৰ অপৱৰ্তন বুলি কোৱা হৈছে অৰ্থাৎ তোমালোকে নিজেই জানিবা যেতিয়া পোহৰ এটা দিশৰ পৰা আহি আছে তেতিয়া মাজত যদি কোনো বস্তুৱে বাধা দিয়ে তেতিয়াহলে পোহৰ তাৰ কাষেদি অৰ্থাৎ বক্ৰ পথেৰে আঁতৰি গুচি যায় ইয়াকে কোৱা হৈছে অপৱৰ্তন এতিয়া এই গোটেই দাপোনবোৰৰ বিষয়ে আমি জানিবলৈ হলে আমি সৰ্বপ্ৰথমে জানিব লাগিব যে আমি যদি অবতল দাপোনেই হওক বা উত্তল দাপোনেই হওক আমি কাটি উলিয়াবৰ কাৰণে সদায় কি দাপোন ব্যৱহাৰ কৰোঁ গোলাকাৰ দাপোন এতিয়া আমি গোলাকাৰ দাপোনৰ প্ৰথম চিত্ৰ অংকন কৰি দিছোঁ আৰু যদি গোলাকাৰ দাপোনখনক আমি সমানে মাজতে দুটা ভাগত ভাগ কৰোঁ তেতিয়া তোমালোকে দেখিবা যে এটা বাহিৰ অংশ এটা ভিতৰৰ অংশ দুটা অংশ আমি পাব পাৰোঁ এতিয়া এই যিটো যদি দাপোনখনৰ ভিতৰ পৃষ্ঠত পোহৰ ৰশ্মিৰ আমি প্ৰতিফলিত ঘটিবলৈ দিওঁ প্ৰতিফলন ঘটিবলৈ দিওঁ তেতিয়া সেইখন দাপোন দেখিবলৈ পাবা অবতল দাপোন আৰু যদি আমি এনেধৰণে বাহিৰৰ ফালৰ পৰা আহিবলৈ দিওঁ তেতিয়া তেনেকুৱা দাপোনকে কোৱা হৈছে উত্তল দাপোন এতিয়া অবতল দাপোনৰ ক্ষেত্ৰত আমি কিছুমান নিৰ্দিষ্ট সংজ্ঞা জানিব লাগিব এইখন হৈছে তোমালোকক মই দেখুৱাই দিছোঁ এইখন এখন অবতল দাপোন এইখন এখন অবতল দাপোন এতিয়া অবতল দাপোনৰ মই এই স্থানত পি আখৰটোৱে নামকৰণ কৰিছোঁ পি পল মেৰু মেৰু বুলি কি কাৰণ দিয়া হৈছে এইখন অবতল দাপোনখনৰ প্ৰতিফলক পৃষ্ঠৰ ই মধ্যস্থ বিন্দু অবতল দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ মধ্যস্থ বিন্দুটোকে কোৱা হৈছে মেৰু এতিয়া এই মেৰুৰ কথা কোৱাৰ পিছতে আমি তাৰ কাষত দেখুওৱা হৈছে FC সিটো আমি প্ৰথমে জানি লওঁ সি হৈছে ভাস কেন্দ্ৰ এই গোলাকাৰ দাপোনখন আমি ক'ৰ পৰা কাটি উলিয়াইছোঁ এনেকুৱা এটা গোলকৰ অংশৰ পৰা উলিয়াইছোঁ এতিয়া এই গোলকটোৰ এটা নিৰ্দিষ্ট কেন্দ্ৰবিন্দু আছে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ বিশেষ তাৰ কেন্দ্ৰটোকে কোৱা হৈছে ভাস কেন্দ্ৰ অৰ্থাৎ ইয়াত যদি এই গোলাকাৰ দাপোনখন আমি দেখুৱাইছোঁ তেতিয়া এই গোলাকাৰ দাপোনখন এনেকুৱা এটা গোলকৰ পৰা কাটি উলিওৱা হৈছে অবতল দাপোনখন তেতিয়াহ'লে তাৰ কেন্দ্ৰটোৱে হৈছে ভাস কেন্দ্ৰ আৰু এতিয়া আমি চাম মেৰু আৰু ভাস কেন্দ্ৰৰ মাজেৰে যিডাল এই ৰেখাডাল পাৰ হৈ গৈছে এই ৰেখাডালকে কোৱা হৈছে মুখ্য অক্ষ এতিয়া এই মুখ্য অক্ষডালৰ সমান্তৰালভাৱে যদি পোহৰ ৰশ্মি যাবলৈ দিয়া হয় দাপোনলৈ তেতিয়া দাপোনত পৰাৰ পিছত প্ৰতিফলিত হওঁতে মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এই ৰশ্মিডাল প্ৰতিফলিত হয় মুখ্য অক্ষৰ যিটো নিৰ্দিষ্ট বিন্দুৰ মাজেদি প্ৰতিফলিত হয় সেই নিৰ্দিষ্ট বিন্দুটোকে কোৱা হৈছে ফকাছ বা নাভি এতিয়া আমি চাম পিৰ পৰা এফ যিটো আমি PF অৰ্থাৎ মেৰু আৰু ফকাছৰ মাজৰ যি দূৰত্ব PF এই দূৰত্বটোকে কোৱা হৈছে ফকাছ দৈৰ্ঘ্য অৰ্থাৎ ফকাছ দৈৰ্ঘ্যক আমি স্মল f আখৰটোৰে বুজাব পাৰোঁ তাৰপিছত যদি আমি চাওঁ P আৰু C অৰ্থাৎ মেৰু আৰু ভাস কেন্দ্ৰৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বক কোৱা হৈছে ভাস ব্যাসাৰ্ধ অৰ্থাৎ PC আমি R আখৰটোৰে সূচাব পাৰোঁ অৰ্থাৎ এতিয়া আমি দেখিলোঁ যে এই পিৰ পৰা এফলে যদি আমাৰ 2 সেন্টিমিটাৰ হয় পিৰ পৰা এফলে যদি আমাৰ 2 সেন্টিমিটাৰ হয় ধৰি ললো আমি এনেকৈ দেখাই দিছোঁ পিৰ পৰা এফলে 2 সেন্টিমিটাৰ হয় তেতিয়া এফৰ পৰা সিলে কিমানেই হ'ব 2 সেন্টিমিটাৰে হ'ব অৰ্থাৎ দুইটাৰ মাজৰ দূৰত্বটো আমি যদি এনেকৈ লক্ষ্য কৰোঁ তেতিয়া দেখিম যে আমাৰ কিমান হ'ব 4 সেন্টিমিটাৰ অৰ্থাৎ আমি ইয়াৰ পৰাই গম পালোঁ যে যিটো ফকাছ দৈৰ্ঘ্য এই ভাস ব্যাসাৰ্ধ ইয়াৰ দুইটাৰে এটা নিৰ্দিষ্ট
সূত্ৰ আছে অৰ্থাৎ সেই সূত্ৰটোক আমি কিহৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ r is equal twice f অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ অৰ্থাৎ ইয়াৰ পৰা আমি জানিব পাৰোঁ যে ইয়াৰ p পৰা f হলে অৰ্থাৎ ফকাছ দৈৰ্ঘ্য যদি 2 সেন্টিমিটাৰ হয় তেতিয়া হলে p পৰা c লে কিমান দূৰত্ব হ'ব 4 সেন্টিমিটাৰ অৰ্থাৎ ফকাছ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হলে ভাঁজ ব্যাসাৰ্ধ হ'ব 4 সেন্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটোৰ ইমানখিনি তথ্য তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু আমাৰ পিছৰ ভিডিঅ'ত তোমালোকে ইয়াৰ পিছৰ অংশখিনি